মই হলো মিস্ত্রি বিল্ডিংত মাৰো ইস্ত্রি রোদ দেদে নেকি আজি যাই থাকো অফিসটো ইমান লেতেৰা কৰি থৈছা তোমালোকে অফিসটো চাফা কৰা মোৰ চেয়াৰখন লেতেৰা হৈছে চাফা কৰা এই উঠ 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 ৰং কৰ আপনি কাম করতে আইছি শুই থাকে যায় কাম করে হেৰি বস্তু ভাত বনাব যাম মই তই ৰং খিনি কৰি কিবা কাম চাম কৰি দে সি শুইহে আছে নেকি আমার ফোনটি এতেও নাই দেখোন বাবলি ও বাবলি কতনো গেলে বৰষুণো দি আছে তই তে নপালিছ লৈ আছা মই তো ওপৰত বিচৰিলো ক'বাত বিচৰিলো নাই তে আছা মই প্ৰটেষ্টৰা মোক দুটাই নকাটি দি আছিল এতিয়া তলত আৰু মাষ্টাৰিছ লগাই তাতে মস্ত ঠাণ্ডা লাগে মোৰ ভোক লাগছি কিবা এটা বনাই দি কি খাবি মই পিজ্জা খাম ও আইতা মই অফিসত যাম এটা খাওয়া ল হেৰি আমাৰ ভণ্টি ক'ত ওপৰত আছে ওপৰত ভাত খাই গেল তুমিও খাই বলা বলা অকলা বলা অফিসত যাবা দেৰিয়ে হ'ল ঠাণ্ডাও লাগছি ৰ'দ দেদে নেকি আজি যাই থাকো অফিসটো ইমান লেতেৰা কৰি থৈছা তোমালোকে অফিসটো চাফা কৰা ইমিডিয়েট অফিসটো চাফা কৰা ইমিডিয়েট ফটাফট
মোৰ চেয়াৰখন লেতেৰা হৈছে চাফা কৰা ইমিডিয়েট বহুত কাম আছে আজি বছ আহিব খাও এইটো শুই আছে ঐ ৰং কৰবা আৰু কি শুই আছা ঐ উঠ ৰং কৰ এই উঠ খাও মালিক মই সপোন পাইছিলো 1 ঘণ্টামান ওলো মই সপোন পাই পেলাই মই বোলে অফিচাৰ হলো সেই সপোন পাইছো মই কাম কৰবা আৰু সপন দেখবা লাগে এটা শুবা দিছো নেকি হে সপন দেখবা লাগে এটা শুবা দিছো সপোনত তোৰ মাতটো বদলি গৈছিলে কাম কৰ কি মাত হৈছিল আপুনি কাম কৰবা এৰি শুই থাকে যায় তাক মই হেৰি কৈছিলোঁ ভাত বনাব যাম মই তই ৰংখিনি কৰি দিবি কাম চাম কৰি দিবি সি শুইহে আছে নেকি এই দৰমহা কাটবা লাগব কাটবা লাগব কাটি দিছোঁ আমাক মই কাম কৰবা আৰু শুইয়ে আছিলো চালা মই হলো মিস্ত্ৰী বিল্ডিঙত মাৰো ইস্ত্ৰী মই সপনে দেখি আছিলো অফিচাৰৰ বাপৰে বাপ কি অফিচাৰ হলো মই এইটো মোৰ মাতটো বদলি দিছিলে আৰু কোম্পানীত এইটো বিল্ডিঙৰ মই মালিক মই হলো মিস্ত্ৰী বিল্ডিঙত মাৰো ইস্ত্ৰী কি সপন পাইছিলো যাওঁ দে কামখিনি কৰো মালিকে আৰু আটা পাৰব তো হাই গাইজ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজি অলপ এটা বিল্ডিঙত ভিডিঅ'টো কৰিলোঁ তো ভিডিঅ'টো ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই ধন্যবাদ জয় অসম